মাটি যোৱা মানুহে 300 বিঘা মাটি দখল কৰিব পাৰে তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গলে মই ভাল পাম যে মোৰ ঘৰটো লৈ যাওক তেতিয়া মই কবাত গৈ 300 বিঘা মাটি দখল কৰিব পাৰিম সংখ্যালঘু সংগঠনখিনিয়ে আসল কথা বুজি পোৱা নাই তেওঁলোকে উৰিয়াম ঘাটত যাব লাগে গৰুখুটিত যাব লাগে গলে দেখিব যে হাজাৰ হাজাৰ বিঘা মাটি মানুহে দখল কৰিছে কোনোবাই 1.5 কঠা মাটি দখল কৰি আছে তাত আমাৰ কবলগীয়া একো কথা নাথাকে 2 কঠা মাটিত আছে 100 বিঘা 200 বিঘা মই 7 তাৰিখে সাংবাদিকসকলক দেখুৱাম লখিমপুৰৰ ভিজিয়াৰ এটাত তেওঁলোকে দখল কৰিছে মানুহ থকা নাই খালি পুখুৰী বনাইছে তানে ব্যৱসায় কৰিবৰ কাৰণেও মাটি দখল কৰিব নেকি সংখ্যালঘু সংগঠনসকলে এই কথাবোৰ বুজা উচিত কাৰণ নহলে মানুহৰ ক্ষোভ বহুত দিন ঢাকি ৰাখিব নোৱাৰে আজিতো মই এইবিলাক কৰি আছো কাৰণে মানুহৰ খংটো কমি আছে কিন্তু মানুহৰ মনতটো খং আছে যে এনেকে 200 বিঘা 300 বিঘা নতুন নতুন হিন্দু জনবসতিৰে পূৰ্ণ একোটা সমষ্টিত সোমাই যায় ভোটৰ পেটাৰ্নটোকে বদলাই দিয়ে কিমান দিন মানুহে সহ্য কৰিব সরকার পিছুৱাই আহিব নেকি স্যার মইতো এটো কথা জানো যে হিমন্ত বিশ্ব শৰ্মাইতো আজিলৈকে কতো পিছুৱাব শিকা নাই বাকি ভগৱানৰ ওপৰত কথা বৰপেটাটো উচ্ছেদ হ'বই লাগিব বৰপেটাত উচ্ছেদ নহলে উচ্ছেদ দেখোন সম্পূৰ্ণ